Hello guys, welcome to my Assamese Edu Help YouTube channel. আজিৰ পৰা এটা ইম্পৰ্টেণ্ট সিৰিজ চলাই যাম বুলি ভাবিছো। যদি আপোনালোকৰ পৰা সহায় পাওঁ, সিৰিজটো চলাই গৈ থাকিম। এই সিৰিজটোত ভাৰতৰ 28খন ৰাজ্যৰ লগতে 9খন কেন্দ্ৰশাসিত অঞ্চলৰ প্ৰতিটো ভিডিঅ'ত এটাকৈ ৰাজ্যৰ বিষয়ে আলোচনা কৰিম। তো সাধাৰণতে এখন ৰাজ্যৰ বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা কি প্ৰশ্ন কম্পিটিটিভ এক্সামসমূহত আহিব পাৰে তাৰ বিষয়ে বিতংকৈ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। আৰু মোৰ এই সিৰিজটো চালে নিশ্চয় বিভিন্ন কম্পিটিটিভ এক্সামসমূহত উপকৃত হ'ব বুলি মোৰ দৃঢ় বিশ্বাস আছে। সো আপোনালোকৰ পৰা মই জাষ্ট এটা মৰম বিচাৰিম যাতে মোৰ চেনেলটো এই নতুন চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে যেন আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন আৰু ভিডিঅ'টো শেষত লাইক কৰি দিব। সো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি অন্ধ্ৰ প্ৰদেশৰ কি ধৰণৰ কুৱেশ্যন আহিব পাৰে তাৰ বিষয়ে আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী অৰ্থাৎ কেপিটেল আপোনালোকে নিশ্চয় জানে। অন্ধ্ৰ প্ৰদেশৰ কেপিটেল বৰ্তমান কি হয় হায়দৰাবাদ, কিন্তু বৰ্তমান যদি সোধা হয় বৰ্তমান হৈছে অমৰাৱতী। তো অমৰাৱতী মনত ৰাখিব। বৰ্তমান যদি সোধা হয় অমৰাৱতী, আগত আছিল হায়দৰাবাদ আছিল। অমৰাৱতী হৈছে বৰ্তমান অন্ধ্ৰ প্ৰদেশৰ কেপিটেল, মনত ৰাখিব। তো ফৰ্ম হৈছিল কেতিয়া, অৰ্থাৎ অন্ধ্ৰ প্ৰদেশ কেতিয়া গঠন হৈছিল? অন্ধ্ৰ প্ৰদেশ গঠন হৈছিল 1 অক্টোবৰ 1953, মনত ৰাখিব। 1 অক্টোবৰ 1953 অন্ধ্ৰ প্ৰদেশ গঠন হৈছিল। অৰ্থাৎ তো ইয়াৰ পৰা এটা কুৱেশ্যন আহিব পাৰে, আহি থাকে এই কুৱেশ্যনটো হৈছে যে ভাষাৰ ভিত্তিত প্ৰথম আমাৰ ভাৰতৰ ৰাজ্য গঠন হোৱা ৰাজ্যখনৰ নাম কি? বা এনেকৈ কুৱেশ্যন দিয়ে ডাইৰেক্ট, এনেকৈ বহুত কুৱেশ্যন এইটো আহিছিল মানে কম্পিটিটিভ এক্সামসমূহত। তো এনেকৈ কুৱেশ্যনটো দিয়ে, হুইচ ৱাজ দ্য ফাৰ্ষ্ট ষ্টেট টু বি ক্ৰিয়েটেড অন লিংগুইষ্টিক বেচিছ, মানে ভাষাৰ ক্ষেত্ৰত কোনটো ৰাজ্যই প্ৰথম গঠন হৈছিল ভাষাৰ ওপৰত ভিত্তি কৰি? তো মনত ৰাখিব অন্ধ্ৰ প্ৰদেশ আছিল ভাষাৰ ক্ষেত্ৰত কি কৰি এটা প্ৰথম ৰাজ্য গঠন হৈছিল, মনত ৰাখিব 1953 1 অক্টোবৰত। আৰু ডিষ্ট্ৰিক্ট কেইটা আছে অন্ধ্ৰ প্ৰদেশৰ? 13টা ৰাজ্য 13টা ডিষ্ট্ৰিক্ট আছে, মনত ৰাখিব। নাউন এজ অৰ্থাৎ অন্ধ্ৰ প্ৰদেশক কি বুলি আমি জানিব পাৰি? ইগ বইল অফ এছিয়া বুলি কোৱা হয়। ইগ বইল অফ এছিয়া বুলি মনত ৰাখিব। ইগ বইল অফ এছিয়া বুলি অন্ধ্ৰ প্ৰদেশক কোৱা হয়। অৰ্থাৎ এছিয়াৰ কণীৰ বাতি বুলি কোৱা হয়। ইগ বইল অফ এছিয়া বুলি কোৱা হয়, মনত ৰাখিব। তাৰপিছত কোহিনুৰ অফ ইণ্ডিয়া বুলি কোৱা হয়, মনত ৰাখিব। কোহিনুৰ অফ ইণ্ডিয়া বুলি কোৱা হয় অন্ধ্ৰ প্ৰদেশক বুলি কোৱা হয়। তো এইটো ডাইৰেক্ট এনেকৈ কুৱেশ্যন আহিব পাৰে যে কোহিনুৰ অফ ইণ্ডিয়া বুলি কোন ৰাজ্যক কোৱা হয়? তো আপোনালোকে তেতিয়া দিব অন্ধ্ৰ প্ৰদেশ, কোহিনুৰ অফ ইণ্ডিয়া। তাৰপিছত ইয়াত এটা পইণ্ট আছে, ছেকেণ্ড লাৰ্জেষ্ট কোষ্ট লাইন, অৰ্থাৎ অন্ধ্ৰ প্ৰদেশত ছেকেণ্ড লাৰ্জেষ্ট কোষ্ট লাইন আছে। আমাৰ ইণ্ডিয়াৰ আটাইতকৈ কোষ্ট লাইন বেছি ক'ত আছে? গুজৰাটত আছে। কিন্তু ডাইৰেক্ট এনেকৈ কুৱেশ্যন কেতিয়াবা দিব পাৰে যে ছেকেণ্ড লাৰ্জেষ্ট কোষ্ট লাইন ক'ত আছে? অন্ধ্ৰ প্ৰদেশত আছে, মনত ৰাখিব। তাৰপিছত লাৰ্জেষ্ট প্ৰডাকশ্যন অফ টাবাকো, অৰ্থাৎ আটাইতকৈ বেছি উৎপাদন কৰে টাবাকো, অৰ্থাৎ চাদা উৎপাদন কৰে আটাইতকৈ বেছি ক'ত উৎপন্ন কৰে? অন্ধ্ৰ প্ৰদেশ, মনত ৰাখিব। তাৰপিছত আমি এইবাৰ নদীৰ বিষয়ে জানিম। ৰিভাৰ, কি ৰিভাৰ আমাৰ অন্ধ্ৰ প্ৰদেশত আছে? তো আপোনালোকে এইটো কেইটামান আমি ইয়াত নদী ভালেকেইটা আছে, কিন্তু আমি ইম্পৰ্টেণ্ট ৰিভাৰকেইটাৰ বিষয়ে আমি আলোচনা কৰিম যে নদীৰ পৰা কি কুৱেশ্যন আহিব পাৰে। তো গোদাবৰী এটা উল্লেখযোগ্য ৰিভাৰ হয়, অন্ধ্ৰ প্ৰদেশ বুলিয়ে নহয় চাউথ ইণ্ডিয়াৰ এটা উল্লেখযোগ্য নদী হয়। গোদাবৰীক কি বুলি হয়? দক্ষিণ গংগা বুলিও কোৱা হয়। তো ডাইৰেক্ট এনেকৈ কুৱেশ্যন আহিব পাৰে যে দক্ষিণ গংগা বুলি কাক কোৱা হয়? ডাইৰেক্ট এনেকৈ কুৱেশ্যন আহে বহুতবাৰ কম্পিটিটিভ এক্সামত এইবিলাক কুৱেশ্যন আহি থাকে। তো আগলৈও এনেকৈ কুৱেশ্যন আহিব। তো মনত ৰাখিব দক্ষিণ গংগা বুলি কাক কোৱা হয়? গোদাবৰীক। অৰ্থাৎ দক্ষিণৰ গংগা বুলি কাক কোৱা হয়? এনেকৈ কুৱেশ্যন আহে। তো আপোনালোকে নিশ্চয় এতিয়া গম পালে কি দিব? গোদাবৰী বুলি ক্লিক কৰি দিব। তাৰপিছত লংগেষ্ট ৰিভাৰ অফ চাউথ ইণ্ডিয়া, অৰ্থাৎ এনেকৈ কুৱেশ্যনো আহিব পাৰে কেতিয়াবা আহে যে দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদীটোৰ নাম কি? তো
তেতিয়া আপোনালোকে নিশ্চয় কি দিব গোদাবৰী তাৰপিছত কৃষ্ণা নদীৰ বিষয়ে আমি জানিম যে কৃষ্ণা এইটো এনেকৈ কুৱেশ্যন আহিব পাৰে কেতিয়াবা কৃষ্ণা নদীৰ পাৰত কোনটো চহৰ উপস্থিত এনেকৈ 4টা অপশ্যন দিয়া থাকিব তো এনেকৈ কুৱেশ্যন দিব কৃষ্ণা নদীৰ পাৰত কোনটো চহৰ উপস্থিত তো আপোনালোকে নিশ্চয় জানিব যে কৃষ্ণা নদীৰ পাৰত বিজয়ৱাড়া চহৰখন উপস্থিত মনত ৰাখিব কৃষ্ণা নদীৰ পাৰত বিজয়ৱাড়া চহৰখন আছে মনত ৰাখিব তাৰপিছত মুচি এটা বহুত উল্লেখযোগ্য নদী হয় অন্ধ্ৰপ্ৰদেশৰ তো অন্ধ্ৰপ্ৰদেশৰ মনত ৰাখিব যে অন্ধ্ৰপ্ৰদেশৰ মুচি ৰিভাৰৰ কাষতে বা হায়দৰাবাদ চহৰখন উপস্থিত অৰ্থাৎ মুচি নদীৰ পাৰত হায়দৰাবাদ চহৰ অৱস্থিত মনত ৰাখিব কোনখন নদীৰ পাৰত হায়দৰাবাদ উপস্থিত এনেকৈ আহিব পাৰে এতিয়া আপোনালোকে নিশ্চয় মুচি বুলি ক্লিক কৰিব সেইদৰে তুংগাভদ্ৰা পাৰত কি হয় কুৰ্ণাল চিটি আছে কুৰ্ণাল চিটিটো কোন নদীৰ পাৰত উপস্থিত তুংগাভদ্ৰা মনত ৰাখিব তাৰপিছত এইবাৰ আমি জানিম কি লেকছ অৰ্থাৎ হ্ৰদ কি হ্ৰদ অন্ধ্ৰপ্ৰদেশত আছে ডাইৰেক্ট এনেকৈ কুৱেশ্যন আহি যায় যে উছমান সাগৰ কোনখন ষ্টেটত পোৱা যায় এনেকৈ সুধে ডাইৰেক্ট বা কলিৰুৰ লেক কোনখন চহৰত কোনখন ষ্টেটত পোৱা যায় এনেকৈ ডাইৰেক্ট সুধি দিয়ে বা পুলিকেট লেক তো আপোনালোকে নিশ্চয় এতিয়া গম পাইছে যে আপোনালোকে নিশ্চয় কি দিব অন্ধ্ৰপ্ৰদেশ বুলি ক্লিক কৰি দিব তো এই উছমান সাগৰ কলিৰুৰ লেক পুলিকেট লেক এইবিলাক হয় ক'ৰ হয় অন্ধ্ৰপ্ৰদেশৰ হয় আপোনালোকে নিশ্চয় গম পালে যে অন্ধ্ৰপ্ৰদেশৰ এইবিলাক হয় একোটা কি হ্ৰদ হয় তো এইবিলাক কি হয় কলিৰু এটা লেক এইটো ইয়াত কেতিয়াবা এইটো কলিৰু হেৰি হয় কি কয় ৱাইল্ড লাইফ চেঞ্চুৰীও হয় পুলিকেটো ৱাইল্ড লাইফ চেঞ্চুৰী হয় এইবিলাক মনত ৰাখিব ৱাইল্ড লাইফ চেঞ্চুৰীও হয় কলিৰু এইবিলাক লেকো হয় মনত ৰাখিব তাৰপিছত হিষ্টৰিকেল চাইট অৰ্থাৎ অন্ধ্ৰপ্ৰদেশত কি বনজীমূলক ঠাই আছে এইবিলাকৰ পৰাও কুৱেশ্যন আহে তো এনে কি আছে মনত ৰাখিব শ্ৰী ভেংকটেশ্বৰ স্বামী টেম্পল পোৱা যায় অন্ধ্ৰপ্ৰদেশত কানিপাকাম টেম্পল তালাকান্দা ৱাটাৰপুল এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো মনত ৰাখিব তালাকান্দা ৱাটাৰপুলটো ক'ত অৱস্থিত এনেকৈ ডাইৰেক্ট কুৱেশ্যন দিয়ে তালাকান্দা ৱাটাৰপুলটো ক'ত অৱস্থিত আপোনালোকে নিশ্চয় এতিয়া গম পালে কি দিব অন্ধ্ৰপ্ৰদেশ তাৰপিছত কুতুব চাচিতম এইটো হায়দৰাবাদত আছে মনত ৰাখিব ভিক্টোৰিয়া মিউজিয়াম আছে গোলকাণ্ডা ফৰ্ট এইটো বহুত ইম্পৰ্টেণ্ট হয় গোলকাণ্ডা ফৰ্টটো ক'ত আছে এনেকৈ ডাইৰেক্ট কুৱেশ্যন দিয়ে হায়দৰাবাদ বা অন্ধ্ৰপ্ৰদেশ তাৰপিছত বাৰা কেভছ অৰ্থাৎ বাৰা গুহা ক'ত আছে এনেকৈ কুৱেশ্যন কৰিব পাৰে বাৰা গুহা ক'ত আছে অন্ধ্ৰপ্ৰদেশত আছে মনত ৰাখিব তাৰপিছত আদানী ফৰ্ট এইটো এটা কিল্লা হয় আদানী ফৰ্ট ক'ত অৱস্থিত এনেকৈ কুৱেশ্যন আহিব পাৰে আপোনালোকে নিশ্চয় এতিয়া গম পালে কি দিব অন্ধ্ৰপ্ৰদেশ দিব তাৰপিছত তিৰুপতি বালাজী টেম্পল এইটো বহুত ফেমাছ টেম্পল হয় আপোনালোকে নিশ্চয় জানে তিৰুপতি বালাজী টেম্পলটো ক'ত আছে অন্ধ্ৰপ্ৰদেশ আছে তাৰপিছত চাৰমিনাৰ আছে অন্ধ্ৰপ্ৰদেশত বিৰলা মন্দিৰ আছে এইটো ক'ত আছে অন্ধ্ৰপ্ৰদেশত মনত ৰাখিব তো সেইদৰে নেশ্যনেল পাৰ্ক অৰ্থাৎ ৰাষ্ট্ৰীয় উদ্যান কি ৰাষ্ট্ৰীয় উদ্যান অন্ধ্ৰপ্ৰদেশত ৰাষ্ট্ৰীয় উদ্যান তেনেকৈ 9খনমান আছে চাগে কিন্তু আমি ইয়াত ইমান নাজানিম মানে যিকেইটা ইম্পৰ্টেণ্ট তাৰ বিষয়ে আমি আজি ইয়াত আলোচনা কৰিম তো শ্ৰী ভেংকটেশ্বৰ নেশ্যনেল পাৰ্ক অৰ্থাৎ শ্ৰী ভেংকটেশ্বৰ টেম্পল আমি কি পাইছোঁ এটা টেম্পল পাইছোঁ কিন্তু ইয়াত এইটো নামেৰে এটা কি হয় নেশ্যনেল পাৰ্কো আছে ৰাষ্ট্ৰীয় উদ্যানো আছে মনত ৰাখিব শ্ৰী ভেংকটেশ্বৰ নেশ্যনেল পাৰ্কটো এটা চিটৰ নামৰ ঠাইত উপস্থিত মনত ৰাখিব শ্ৰী ভেংকটেশ্বৰ নেশ্যনেল পাৰ্ক চিটৰ নামৰ ঠাইত অন্ধ্ৰপ্ৰদেশত অৱস্থিত তাৰপিছত কি আছে পপিকাণ্ডালু নেশ্যনেল পাৰ্ক এইটো ঠাইটোৰ নামে হৈছে পপিকাণ্ডালু ঠাইৰ নামে এইটো হৈছে কি নেশ্যনেল পাৰ্কটো হৈছে পপিকাণ্ডালু মনত ৰাখিব তাৰপিছত আহিছোঁ পৰ্ট মানে আপোনালোকে নিশ্চয় জানে পৰ্ট হৈছে কি সাগৰীয় বন্দৰ পৰ্ট বুলি কয় পৰ্ট অৰ্থাৎ এইটো ইম্পৰ্টেণ্ট হয় পৰ্ট এটা পৰ্ট আছে অন্ধ্ৰপ্ৰদেশৰ পৰ্টটোৰ নাম হৈছে কি বিশাখাপট্টনম পৰ্ট এইটো কিয় ইম্পৰ্টেণ্ট হয় এইটো বহুত ইণ্ডিয়াৰ আমাৰ কি লাৰ্জেষ্ট হয় ইণ্ডিয়াৰ লাৰ্জেষ্ট পৰ্ট হয় তো বহুত ইম্পৰ্টেণ্ট হয় এইটো ডাইৰেক্ট এনেকৈ কুৱেশ্যন আহি যায় ইণ্ডিয়াত আটাইতকৈ ডাঙৰ বন্দৰটোৰ নাম সাগৰীয় বন্দৰটোৰ নাম কি তো আপোনালোকে নিশ্চয় এতিয়া গম পালে বিশাখাপট্টনমটো হৈছে কি আমাৰ ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ কি হয় সাগৰীয় বন্দৰ হয় মনত ৰাখিব তাৰপিছত আহিল ডেমৰ বিষয়ে ডেম মানে হয় কি বান্ধ বা ৰিভাৰ প্ৰজেক্ট
তো ইয়াত মনত ৰাখিব এই কুৱেশ্যন ডাইৰেক্ট এনেকৈ কুৱেশ্যন আহি যায়। নাগাৰ্জুনা সাগৰ কোনখন নদীৰ ওপৰত এইটো বান্ধটো আছে, এনেকৈ কুৱেশ্যন আহিব পাৰে। বা এনেকৈ কুৱেশ্যন আহিব পাৰে যে নাগাৰ্জুনা সাগৰ ডেমটো কোনখন ষ্টেটত অৱস্থিত, এনেকৈ কুৱেশ্যন আহি যায়। আপোনালোকে এতিয়া গম পালে যে নাগাৰ্জুনা সাগৰটো হয় কি অন্ধ্ৰপ্ৰদেশ। ঠিক সেইদৰে তুংগাভাদ্ৰা ডেমটো ক'ৰ হয় আপোনালোকে নিশ্চয় গম পাব। এতিয়া তুংগাভাদ্ৰা ক'ত অৱস্থিত, তুংগাভাদ্ৰা ডেমটো ক'ত আছে বুলি ক'লে আপোনালোকে কি ক্লিক কৰিব, অন্ধ্ৰপ্ৰদেশটো ক্লিক কৰিব। আৰু তুংগাভাদ্ৰাটো এইটো তুংগাভাদ্ৰা ৰিভাৰৰ নামে হয়, ডেমটোৰ নাম তুংগাভাদ্ৰা ৰিভাৰৰ ওপৰত এইটো আছে। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট ইয়াৰ পৰা আহিবলগীয়া অন্ধ্ৰপ্ৰদেশৰ পৰা আহিবলগীয়া এটা ইম্পৰ্টেণ্ট হৈছে টপিক ষ্টেডিয়াম বহুত ইম্পৰ্টেণ্ট। কেতিয়াবা ডাইৰেক্ট সুধি দিয়ে যে লাল বাহাদুৰ শাস্ত্ৰী ষ্টেডিয়ামটো ক'ত অৱস্থিত, এনেকৈ সুধি দিয়ে। তো কি ষ্টেডিয়াম আছে তাৰ বিষয়ে আমি ইয়াত জানিম। APCA VDCA ষ্টেডিয়াম এইটো ক'ত আছে, অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত আছে, মনত ৰাখিব। ঠিক সেইদৰে ইন্দিৰা গান্ধী ষ্টেডিয়াম ক'ত আছে, বিশাখাপট্টনমত আছে, আৰু এইটো ক্ৰিকেট ষ্টেডিয়াম হয়। ঠিক সেইদৰে লাল বাহাদুৰ শাস্ত্ৰী এইটোও ক'ত আছে, এইটো হায়দৰাবাদত আছে। লাল বাহাদুৰ শাস্ত্ৰী ষ্টেডিয়াম এইটো হায়দৰাবাদত আছে, এইটো ক্ৰিকেট ষ্টেডিয়াম হয়। তাৰপিছত আছে ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম, এইটো হায়দৰাবাদত আছে, মনত ৰাখিব। তাৰপিছত ফেষ্টিভেল, অৰ্থাৎ কি উৎসৱ পালন কৰে অন্ধ্ৰপ্ৰদেশত। তো এনেকৈ উৎসৱৰ পৰাও কুৱেশ্যন আহি যায় কম্পিটিটিভ এক্সামসমূহ, তাৰ কাৰণে এইটোও ইম্পৰ্টেণ্ট হয়, আপোনালোকে মন কৰিব। যে কি উৎসৱ পালন কৰে, উগাড়ি ফেষ্টিভেল পালন কৰে। তাৰপিছত ডেকান ফেষ্টিভেল, লুম্বিনী ফেষ্টিভেল, ব্ৰহ্মোৎসৱম এইবিলাক উৎসৱ কি হয় অন্ধ্ৰপ্ৰদেশত পালন কৰা হয়। ঠিক সেইদৰে ফ'ক ডেন্স মানে লোকনৃত্য, কি লোকনৃত্য পালন কৰে অন্ধ্ৰপ্ৰদেশত, কলট্টম, ডিমচা, ভেৰনেটিয়াম এইবিলাক হয় ফ'ক ডেন্স হয়। তো মনত ৰাখিব, এনেকৈ কুৱেশ্যন আহিব পাৰে যে ডিমচা কোনখন ৰাজ্যৰ ফ'ক ডেন্স হয়, এনেকৈ কুৱেশ্যন আহিব পাৰে। তো আপোনালোকে এতিয়া গম পালে যে কি দিব, অন্ধ্ৰপ্ৰদেশ দিব। তাৰপিছত ক্লাছিকেল ডেন্স, আপোনালোকে নিশ্চয় গম পায় যে ক্লাছিকেল ডেন্স আমাৰ ভাৰতত কেইখন আছে, কেইটা ক্লাছিকেল ডেন্স আছে, 8খন ক্লাছিকেল ডেন্স আছে না। তো এই ক্লাছিকেল ডেন্সৰ কুচিপুডি এটা, এই কুচিপুডি কি হয় অন্ধ্ৰপ্ৰদেশৰ ক্লাছিকেল ডেন্স হয়। কুচিপুডিও কি হয় আমাৰ ভাৰতৰ যিকেইটা ক্লাছিকেল ডেন্স আছে, কুচিপুডিও এটা কি ক্লাছিকেল ডেন্স হয় না। তো কুচিপুডি ক্লাছিকেল ডেন্স, কুচিপুডিটো ক'ৰ হয়, অন্ধ্ৰপ্ৰদেশৰ, মনত ৰাখিব। তাৰপিছত এয়াৰপৰ্ট এনেকৈ সৰু সুৰা এয়াৰপৰ্ট বহুতো আছে অন্ধ্ৰপ্ৰদেশত, কিন্তু ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটোহে আমি ইয়াত আলোচনা কৰিম, কাৰণ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটোহে আহি যায়। তো ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটো ক'ত হয়, এনেকৈ সুধি দিয়ে। এতিয়া গম পালে আপোনালোকে ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটো আছে অন্ধ্ৰপ্ৰদেশত। তাৰপিছত ঠিক সেইদৰে আৰু এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট এটা, ছিকেন্দ্ৰাবাদত কি আছে, চাউথ চেণ্ট্ৰেল ৰেলৱেৰ হেডকোৱাৰ্টাৰ আছে, মনত ৰাখিব। চাউথ চেণ্ট্ৰেল ৰেলৱেৰ হেডকোৱাৰ্টাৰটো ক'ত আছে, ছিকেন্দ্ৰাবাদ। তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোত। নিশ্চয় আপোনালোকে এই ভিডিঅ'টো চাই কিছু হ'লেও উপকৃত হ'ব পাৰিব বুলি আশা কৰিছোঁ। তো ভিডিঅ'টো শেষত লাইক কৰি দিব। তো ধন্যবাদ।